আউযুবিল্লাহি মিনাশ্বাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰু এটা মই বেলেগ ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোত মই অকণমান সৰুকৈ ক'বলৈ লৈছোঁ যে পাক নাপাক কি হয়, মানে কোনবিলাক বস্তু আমি পাক মানে আমি জানো যে যেতিয়া আমি চাফ চিকুণতাত থাকিম, আমি গোচল ৰূপত থাকিম, তেতিয়া আমি পাক। আৰু যেতিয়া আমি গোচল কৰি নাথাকিম, মানে আমি বেয়াকৈ থাকিম, মানে বেয়া অৱস্থা থাকিম, তেতিয়া আমাৰ কি হ'ব, নাপাক বুলি আমি ক'ম। এতিয়া তাতে জড়িত দুটামান মই সৰু কথা ক'বলৈ আহিছোঁ যে পাক নাপাক, যিহেতু আমি গোচল কৰাৰ ক্ষেত্ৰত আমি গম পাইছোঁ বাৰু, কিন্তু আৰু কিছুমান সৰু সৰু আমি জানিবলগীয়া কথা আছে। সেইকেইটা হৈছে যে 1 নম্বৰ মই লৈ আহিছোঁ মাছ বা মাখি মহ আদি যদি আমি তেজ কাপোৰত লাগে, সেয়া পাক হ'ব নে নাপাক হ'ব। সেইটো আমি যে মহ এটাই কামুৰিলে বা মাখি এটাই কামুৰিলে, তেতিয়া আমি পাক হ'ব নে আমাৰ কাৰণে নাপাক হ'ব। সেই বস্তুটো নাপাক নহয়, সি পাকেই হৈ থাকে। আৰু যদি আমি বোলে কাৰ্পেট টিউপাল এইবিলাক বস্তু যদি নাপাক লাগে, মানে বোলে পাচাব লাগিলে, তেতিয়া আমি মানে সেই টিউপালখনৰ আমি সেই জেগাটোত আমি পঢ়িব নোৱাৰোঁ, কিন্তু তাৰ আমি ইটো ছাইডত আমি কিন্তু নামাজ পঢ়িব পাৰোঁ, সেইটো পাক হ'ব। তাৰপিছত বোলে আমি কি হয়, এই কুকুৰ যে আমি কুকুৰটো এনেই হাৰাম বুলি জানো বাৰু, কিন্তু এইটো কুকুৰবিলাক কি হয়, নাপাক নেকি বাৰু? কুকুৰটো নাপাক নহয় একচুৱেলি, কুকুৰৰ যিটো লালটি যে সেইটোহে নাপাক, কিন্তু তাৰ শৰীৰটো নাপাক নহয়। সেইকাৰণে কুকুৰে যদি বোলে গা চা লৰাই দিয়ে, মানে ওচৰতে বোলে তাৰ নেচ যদি জোকাৰি দিয়ে, তেতিয়াহ'লে আমাৰ কি হয়, গাটো আমাৰ নাপাক নহয়। মানে অথচ কুকুৰৰ গাত যদি পানী লগাৰ পিছত সি গা জোকাৰি দিলে, সেই পানীৰ ছিটিকনিও নাপাক নহয়। তাৰপিছত আমাৰ মানুহৰ গাৰ পৰা যে ঘাম ওলায়, ঘামটোও নাপাক নহয়, ঘামটো আমাৰ নাপাক নহয়, সি পাকেই। তাৰপিছত আহিলে গোবৰ আদিৰ জুই, মানে গোবৰ দি যে জুই লগাই তাৰ ছাই, সেইবিলাক আকৌ পাক দেই। তাৰপিছত আমি সেই ছাইটোৰ যদি আমি কাঁহী বাতি মাজোঁ, সেইটো আমাৰ নাপাক নহয়, কিন্তু সেই পাকেই হয়। আকৌ আমাৰ মানুহৰ মুখৰ পৰা যে লালটি ওলায়, সেইখিনি অপবিত্ৰ নহয়, মানে নাপাক নহয়। আৰু যদি আমি টোপনি যোৱাৰ অৱস্থাত যদি আমি মুখৰ পৰা আমাৰ ঘাম ওলায়, সেইখিনিও নাপাক নহয়, মানে সেইখিনি আমাৰ যিটো মুখৰ পৰাই ওলাইছে, মুখৰ পৰা ওলোৱা বস্তুটো সেইটো নাপাক নহয়, সি পাকেই হয়। তো এইকেইটা মই আজি লৈ আহিলোঁ সৰু সৰু কিছুমান কথা। কেতিয়াবা আমি খেলি মেলি হৈ যায় যে এই বস্তুটো আমাৰ কাৰণে পাক হ'ব নে নাপাক হ'ব। এইকেইটা মই সৰু সৰু দুটামান কথা পালোঁ এখন কিতাপত, আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবচোন, আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক এই কথা কিছুমান শিকাব, যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাক কিছু ক্ষেত্ৰত মানে কিছুমান কথা বহুত ল'ৰা ছোৱালী নাজানে। মই সকলোৱে নাজানে বুলি নাই কোৱা দেই, কিছুমান ল'ৰা ছোৱালী হয়, আমি সৰুৰ পৰা যেতিয়া মানে মছজিদ যাবলৈ এৰি দিয়ে, তেতিয়া আমি কিছুমান ল'ৰা বা ছোৱালীটোৰ প্ৰতি অকণমান এই কথাবিলাকত যেন আমি সিহঁতৰ পৰা দূৰ হৈ যাওঁ, এনেকুৱা হয়। আৰু ল'ৰা ছোৱালী যেতিয়া সংবিলাকত ঘূৰে, তাৰপাছত ক'ৰবাত তেতিয়া মানে মৰা বস্তুকো সিহঁতৰ মানে ঘিণ নলগা হৈছে, মানে যেনে ছাগলী হওক বা ব্ৰইলাৰ হওক বা কুকুৰা হওক, সিহঁতি সেই বস্তুটো হালাল হাৰাম এই বস্তুবিলাক অকণমান সিহঁতি নাচায়। আমাৰ মাক বাপেকসকল অকণমান হ'লেও ল'ৰা ছোৱালীৰ প্ৰতি চিন্তিত হ'ব,
মই কোৱা নাই যে প্ৰত্যেকটো ল'ৰা ছোৱালী বুলি, কিন্তু কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই বস্তুটো হয়েই। সেইকাৰণে আমি যদি ঘৰতেই শিক্ষাবিলাক দিওঁ, নিশ্চয় সিহঁতি অকণমান হ'লেও কথা কিছুমান হ'লেও শিকিব। সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু আমাৰ ল'ৰা ছোৱালী বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মক এই কথা কিছুমান বহুতেই প্ৰয়োজন। আজিকালি ল'ৰা ছোৱালীবিলাক আমাৰ বহুত দিশত এক্টিভ, মানে সিহঁতে বহুত দিশতে আগবাঢ়ি গৈছে, কিন্তু আমাৰ যিখিনি আমি ধৰ্মীয় শিক্ষা কিছুমান ল'ব লাগে, মানে জানিব লাগে একচুৱেলি, সিহঁতি যেন কিছু ক্ষেত্ৰত পিছ পৰি গৈছে। আৰু আশা কৰোঁ আমাৰ অভিভাৱকসকলে, মানে পেৰেণ্টছবিলাকে যেন আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালী এই দিশত, মানে সৰু আমি নামাজ পঢ়া, ৰোজা ৰখা, এই কথাকেইটা আমি শিকিলেই নহ'ব। আমাৰ ল'ৰা ছোৱালীয়ে বহুত কথা শিকিবলগীয়া থাকে। আমাৰ ল'ৰা ছোৱালীয়ে সেই কথাবিলাক যদি শিকে তেনেহ'লে তেওঁলোকে ভৱিষ্যত প্ৰজন্মকো অকণমান ভাল দিশত আগুৱাই নিবলৈ সক্ষম হ'ব, আৰু আশা কৰোঁ আপোনালোকে তেওঁলোকক আগুৱাই নিয়াত সহায় কৰিব। আজিলৈ আহোঁ। আসসালামু আলাইকুম warahmatullahi wabarakatuh।